নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। এই দলঙৰ ওপৰৰ পৰা এইখন চাওক, গড়খাই দলং। এইখন বৰ এটা বেছি ডাঙৰ নহয় বাৰু। তাৰ তলতে আছে আপোনাৰ এখন বৈ থকা তিয়ক নৈ। আজি ভিডিঅ'টো বিশেষ একো নাই, হ'লেও মানে বহি লৈছোঁ ৰ'ব। আহিলোঁ অলপ ফুৰিবলৈ, আবেলি সময় ওলাই আহিছোঁ। আপোনালোকৰ মন ভাল লাগক, মোৰো মন ভাল লাগক। আমাৰ ফালে থকা দৃশ্যবোৰকে চাবলৈ আহিলোঁ, প্ৰাকৃতিক দৃশ্য যিবোৰ হয়। বেলি ডুবুই হৈছে, অলপ আগুৱাই যাওঁ বলক। চ' আমি আহি পালোহি এটা ডাঙৰ ফিচাৰী। পাৰ হ'ব লাগিব এফালে, অলপ ৰ'ব পাৰটো হৈ লওঁ। চ' এইটো চাব পাৰে, ইমানটো ডাঙৰ এটা প্ৰকাণ্ড ফিচাৰী। তাত বৰ্তমানলৈকে পানী হোৱা নাই বাৰু। পানী হ'লে আমি আকৌ আহিম এবাৰ, চাই ল'ব পাৰে। এইবোৰ গাঁত দেখিছে, এইবোৰ গাঁতত এবাৰ যদি ভৰি সোমালে মানুহ গ'ল আৰু ভৰি ভাল হৈ নাথাকে ভৰি। সেইফালে চাব পাৰে, মানুহে ফিচাৰী পাৰত ধেমালি কৰিবলৈ আহিছে, ফুৰিবলৈ আহিছে আৰু লগতে অলপ ফটোও মাৰিছে। চ' এইটোৱে হ'ল এটা প্ৰকাণ্ড ফিচাৰী, চাই লওক। এতিয়া ফিচাৰী ত্যাগ কৰোঁ, ত্যাগ কৰি আগবাঢ়োঁ। আহি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ পালোহি। চৰাই চিৰিকটিৰ মাত ধুনীয়া, সিমান সেউজীয়া পৰিৱেশ। আৰু গৰুটোক চাওকচোন, এইটো ইমান আজাদীত ঘাঁহ খাই আছে, তাৰ একো টেনশ্যনেই নাই। ভিডিঅ'টো প্ৰথমতে দেখি মাস্ক নাই পিন্ধা বুলি নাভাবিব দেই, মাস্ক পিন্ধি আছোঁ হ'লে এইখন। আৰু মই এতিয়া বৰ্তমান উপস্থিত হ'লোহি ব্ৰহ্মপুত্ৰ পাৰত। আপোনালোকক দেখুৱাই দিছোঁ বাৰু, ৰ'ব। এইখনেই হৈছে ব্ৰহ্মপুত্ৰ। পানী নাই, বৰষুণো কম, পানীৰ জেগাত কি বন গছি আছে। মোৰ আগত আছে এটা বিল্ডিং, দেখুৱাই দিছোঁ ৰ'ব। এইটো চাওক, বিল্ডিং বুলি নহয়, কিবা গাৰ্ড দিয়া মানে হয় আৰু। উঠিবলৈ চেষ্টা কৰিম ৰ'ব। উঠিম বুলি ভাবিছিলোঁ, শেষত গৈ এয়াহে হ'ল, বাঁহ মাৰি থৈছোঁ, উঠা নহ'ব বলক। দেখিছেনে পানীৰ জেগাত কি গছ বন গজি আছে। ঘৰে পালোহি, এইটো মামাৰ ঘৰ হয়। চ' ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ আৰু। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব
কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।